Hello friends, welcome back to my YouTube channel আৰু মই Tutumani আজি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো এটি নতুন ৰেচিপি ভিডিওটোৰ টাইটেলটো চাই হয়তো সকলোৱে জানিব পাৰিছে হয় আজি মই হায়দৰাবাদী দম বিৰিয়ানী বনাবলৈ ওলাইছো আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব যদি ভাল পায় তেনেহলে মোক কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় তেনেহলে লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিওবোৰ আগলৈ অতি সোনকালে পায় প্ৰথমতে মই এখন কেৰাহীত অলপমান তেল গৰম কৰি লৈছো তাত মই পিয়াজখিনি ফ্ৰাই কৰি লৈছো অলপমান ৰঙচুৱা হোৱাৰ পিছত তেলৰ পৰা পিয়াজখিনি উঠাই দিছো আৰু এটা বেলেগ বাচনত থৈ দিছো এতিয়া সেই একেখিনি তেলতে মই কণী কেইটাও ভাজি লৈছো কণী কেইটা প্ৰথমতে বইল কৰি লৈছো এতিয়া ইয়াত অলপমান নিমখ দি দিছো আৰু এনেকুৱা হোৱাৰ পিছত ইয়াক মই তেলৰ পৰা কাঢ়ি থৈ দিছো এতিয়া ইয়াত মই লৈছো 1 কেজি মুৰ্গীৰ মাংসখিনি মই ডাঙৰকৈ পিচ কৰি লৈছো আৰু ইয়াক তেলত ফ্ৰাই কৰি লৈছো এতিয়া ইয়াত মই দিছো 3 চামুচ হালধি আৰু 2 চামুচ নিমখ মাংসখিনি মই এনে জেনেৰেলি ঘৰত যেনেদৰে বনোৱা হয় ঠিক তেনেদৰেই বনাইছো মাত্ৰ পিচ কেইটাহে অলপমান ডাঙৰ কৰিছো আনফালে মই এটা কেৰাহীত পানী গৰম হ'বলৈ দিছো পানীখিনি ভালদৰে উতলাৰ পিছত ইয়াত মই দিছো দুটা তেজপাত 4টামান জালুক কেইটামান ইলাইচি দালচিনি লং আৰু এটা ডাঙৰ ইলাইচি আৰু লগতে মই আধা ঘণ্টা আগতে তিয়াই থোৱা বাসমতি চাউলখিনি পানীত দি দিছো আৰু দিছো 2 চামুচ মান ৰিফাইন তেল আৰু মই দিছো 1 চামুচ নিমখ এতিয়া এই গোটেইখিনিকে ভালদৰে এবাৰ লৰাই দি ঢাকনিৰে ঢাকি থৈ দিম ভালদৰে এটা উতল অহালৈকে এতিয়া প্ৰায় 15 মিনিট মান হৈ গল চাউল কেইটাও সিজি হৈ গৈছে ইয়াক প্ৰায় 70% মানহে সিজাইছো বিৰিয়ানীৰ বাবে এনেকুৱা হৈ থাকিব লাগে চাউলখিনি এতিয়া মই চাউলখিনি পানীৰ পৰা উলিয়াই থৈ দিম মাংসখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত ইয়াত মই দিছো আলু মিহিকৈ কাটি লোৱা পিয়াজ তেজপাত আৰু কেঁচা জলকীয়া আপুনি নিজৰ ইচ্ছামতে ল'ব পাৰে মই ইয়াত দুটা লৈছো তাৰ পিছত ইয়াত মই দিছো আদা আৰু নহৰুৰ পেষ্ট 2 চামুচ এতিয়া ইয়াত মই দিছো 2 চামুচ জিৰা 2 চামুচ ধনিয়া আৰু 2 চামুচ গৰম মছলা পাউডাৰ আৰু লগতে দিছো MDHৰ বিৰিয়ানী মছলা 1 চামুচ এতিয়া ইয়াক ভালদৰে অলপমান লৰাই দিছো আৰু ঢাকনিৰে ঢাকি থৈ দিছো এতিয়া ইয়াত অলপমান পানী দি মাংসখিনি থপথপীয়া কৰি লৈছো এনেকৈয়ে মোৰ মাংসৰ জোলখিনি ৰেডি হৈ গল এতিয়া ইয়াত এটা কুকাৰ লৈছো আৰু কুকাৰত প্ৰায় 30% মাংসৰ জোল দি দিছো এতিয়া ইয়াৰ ওপৰত মই সিজাই থোৱা চাউলখিনি দি দিম মই যেহেতু দম বিৰিয়ানী বনাম সেই কাৰণে মই মাংস আৰু চাউলখিনি বেলেগ লেয়াৰ কৰি দিম এতিয়া ইয়াৰ ওপৰত মই দিছো অলপমান জালুকৰ গুড়া বিৰিয়ানীত জালুক আৰু জলকীয়া দিলে টেষ্ট বহুত ভাল হয় আৰু তাৰ ওপৰত দিছো মই আগতে ভাজি লোৱা পিয়াজ অলপমান এতিয়া ইয়াৰ ওপৰত মই দিছো মাংসৰ পিচ কেইটুকুৰামান আকৌ ইয়াৰ ওপৰত মই দিছো আগতে সিজাই লোৱা চাউল এনেদৰে মই 3টা লেয়াৰ বনাম
আৰু এতিয়া ইয়াৰ ওপৰত মই দিছোঁ বাকি ৰোৱা মাংসৰ জোলখিনি। ইয়াৰ পিছত ইয়াত মই বাকি ৰোৱা চাউলখিনি দি দিছোঁ। আটাইকেইটা লেয়াৰ হৈ যোৱাৰ পিছত ইয়াত মই আকৌ অলপমান জালুকৰ গুড়ি দিছোঁ। আৰু এতিয়া ইয়াত মই দিছোঁ আগতে ভাজি লোৱা কণীকেইটা। আৰু এতিয়া ইয়াৰ ওপৰত মই দিছোঁ অলপমান গৰম গাখীৰ। মোৰ লগত যিহেতু কেশৰ নাই সেইকাৰণে মই ইয়াত অকল গাখীৰেই দিছোঁ। বিৰিয়ানীত গাখীৰ দিলে টেষ্টটো বহুত ভাল হয়। আৰু এতিয়া ইয়াৰ ওপৰত মই দিছোঁ 1 চামুচ দেশী ঘি, এনেদৰে চাৰিওপিনে দি দিছোঁ। এতিয়া ইয়াত মই ঢাকনিখন লগাই দিম আৰু গেছত একেবাৰে মিডিয়াম ফ্লেমত 8 পৰা 10 মিনিট সময়লৈকে থৈ দিম। ইয়াত মই চিটি আহিবলৈ নিদিওঁ, মাত্ৰ আটাইখিনি ইনগ্ৰেডিয়েণ্টছে লগ হৈ এটা ধুনীয়া সুগন্ধি হোৱাৰ বাবে ইয়াক অলপ সময়ৰ বাবে গেছত ৰাখিছোঁ।